हेलो दोस्तों, वेलकाम टू माई सेकेंड चेनेल। तो इंट्रोडक्शन शुनिए आपनालोके गम पाइसे माने जे আজি आमार घरत कोन आइब হয়। आपनालोके थाम्बनेলত देखार दरे डिम्पु दादा आहि आछे आमार घरत। तो সাবস্ক্রাইব কৰি লওক মোৰ চেনেলটো। तो आहि आछे दादा, तो आमी देखाই आছো, अलपमान वेट करक। या चाওক दादा आहि पाइसे। दादा आन्दारे हल। মোৰ ছাৰ মোক ক্লাছ 7ত পঢ়াইছিল ব্ৰজলক্ষ্মী বিদ্যাপীঠ স্কুলত। মৰমৰ ছাত্ৰ এইটো মোৰ পাপা আৰু এইটো ডিম্পু দা, আপোনালোকে চবে চিনি পায়। আৰু মানে পাপাৰ ষ্টুডেণ্ট আছিল, ক্লাছ 7ত দাদা পঢ়িছিল ব্ৰজলক্ষ্মীত। তো পাপা দাদাৰ বিষয়ে কওক, দাদা কেনেকুৱা আছিল? শান্ত শান্ত ষ্টুডেণ্ট। প্ৰথম অৱস্থাত খুব অলপ কেঁচা হানেই আছিল, শেষত ভাল নাম কৰিলে, ভাল ভাল ৰিজাল্ট দেখুৱালে। আমি শেষত যেতিয়া এই ডিম্পু গ'ল, আমাৰ সকলোৰে বেয়া লাগিছে যে এজন ভাল ছাত্ৰ, এনেকুৱা ছাত্ৰ পালে আমাৰ দেশবিলাক সঁচাকৈ ভাল হ'ব। ধন্যবাদ। আৰু বহুত ভাল লাগিছিল তাত পঢ়ি পিনে। ছাৰৰ কথা কেতিয়াও নাপাহৰোঁ, বা তাত অনলি ছাৰ বুলি নহয়, যিমান কেইজন শিক্ষাগুৰু আছিল সকলোৰে পৰা মোৰ হৃদয়ত থাকি যাব, কেতিয়াও নাপাহৰোঁ। বহুত বহুত ভাল লাগিছিল। ধন্যবাদ পাপা। মানে সেই এতিয়া দাদাই মানে অসমৰ মানে নাম কৰি আছে, দাদাই মানে হয় কিবা এটা স্থানত আছে, নলবাৰীৰ গৌৰৱ, অসমৰ গৌৰৱ। তো তাৰ কাৰণে আপোনালোকৰ স্কুল বা আপোনালোকে কেনেকুৱা এজ এ টিচাৰ, আপোনাৰ ষ্টুডেণ্ট আছিল, কিমান গৰ্বিত অনুভৱ কৰে? আমি বহুত গৌৰৱ অনুভৱ কৰোঁ যে এনেকুৱা ছাত্ৰ এজনে আমাৰ বিদ্যালয়ৰ নাম আজিও কৈ আছে যে ব্ৰজলক্ষ্মী বিদ্যাপীঠ এম.ই. স্কুলত পঢ়িছিলোঁ, মই তাতে জীৱন গঢ়িছিলোঁ। আমাক মানুহবিলাকেও কয় যে ডিম্পু বৰুৱাই তাত পঢ়িছিল নেকি? বোলে অঁ পঢ়িছিল, খুব ভাল ছাত্ৰ। এনেকুৱা ছাত্ৰ পালে আমাৰ দেশৰ উন্নতি হ'ব, আমাৰ সমাজৰ উন্নতি হ'ব। আমি এজন ভাল ছাত্ৰ পাইছিলোঁ। থেংক ইউ। আপোনালোকে ডিম্পুদাৰ চেনেলত, ডিম্পুজ ব্লগ চেনেলত পাবই ভিডিঅ'। আমি আহি আছোঁ। এয়া কুইন ভূঞা বা ইনষ্টাগ্ৰামত ফ'ল' কৰক চবে। আৰু দাদাকতো চিনিয়ে পায় চবে ইনষ্টাগ্ৰামত, আৰু মোকো ফ'ল' কৰক, ৰাজাশ্ৰী কলিতা। আৰু সেই মানে আমি কিবা এটা আছোঁ দাদাৰ ব্লগত, গতিকে চাব আপোনালোকে চবে দাদাৰ চেনেলটো। আৰু দাদাৰ চেনেলটো চবে ছাবস্ক্ৰাইব কৰিছে আৰু মোৰটোও কৰিব। দাদা আপুনি এবাৰ কৈ দিয়ক ৰাইজক। আপোনালোকে যিটো চেনেলত এই ভিডিঅ'টো চাই আছে, ৰাজশ্ৰী এজন ডক্তৰ হয়, ভেটেৰিনাৰী। আপোনালোকৰ ঘৰত যদি কুকুৰ, মেকুৰী, গৰু, ছাগলী আছে পাই যাব। তো সেইবাবে ৰাজশ্ৰীৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। আৰু ৰাজশ্ৰীয়ে ভাল ভাল ঠাইত লখিমপুৰত পঢ়ি আছে, তো লখিমপুৰত ধুনীয়া এইবিলাক কলেজ চলেজ দেখাই থাকে, আপোনালোকে চাই থাকিব পাৰিব। ছাবস্ক্ৰাইব কৰি থওক। থেংক ইউ দাদা। থাকোঁ যেতিয়া মানে আমি লখিমপুৰত যাওঁ, মানে লখিমপুৰত যেতিয়া মোক জানে চবে ব্লগাৰ বুলি, তো তেতিয়া কয় কি মানে, আৰু তেতিয়া কওঁ মই নলবাৰীৰ পৰা আহিছোঁ, তেতিয়া চবে কয় কি অঁ ডিম্পু বৰুৱাৰ মানে ইনস্পিৰেশ্যন। সঁচাকৈ ডিম্পু দাদাৰ ইনস্পিৰেশ্যন। আৰু মই ডিম্পু দাদাক এটা ভাল মানে মুখত ক'ব নালাগে ভাল গুণ, কিন্তু মই ক'ম যে দাদা বহুত ডাউন টু আৰ্থ হয়, আৰু সেইকাৰণে মোৰ বহুত বেছি ভাল লাগে দাদাক। বহুত সাধাৰণভাৱে থাকে, সেইকাৰণে বহুত বেছি ভাল লাগে। You are biggest YouTuber. পাপা আপোনাৰ ষ্টুডেণ্ট, আৰু আপুনি ইমান গছ গছনি ৰুৱে, তো আপুনি যে দাদাৰ কাৰণে আমি যিটো গিফ্ট আনিছোঁ দি দিয়ক। মানে এই গছডাল তাৰমানে মই নিজে ৰোৱা, নিজে ঘৰ গোবৰ চবৰ আনি পিনে নিজে ৰুইছোঁ। এই গছডাল তোমাক মই উপহাৰ প্ৰেজেণ্ট দিছোঁ। আশা ৰাখিছোঁ যাতে এই গছৰ নিচিনাকৈ এই জীৱনটো সুন্দৰভাৱে গঢ়ি থাকে। ধন্যবাদ। কিন্তু প্ৰব্লেমটো হ'ল মই চাইকেল লৈ আহিছোঁ, এতিয়া জুমিম কেনেকৈ? একদিন দিব লাগিব, চাইকেল লৈ আহিছোঁ না। হ'ব দাদা, এনেকৈ দিলোঁ চাহ, আৰু বেছি একো দিয়া নহ'ল। আৰু কিবা আছে? আৰু আছে দি আছোঁ। হওক দাদা হওক। খাক দাদা, গোটেইখিনি খাব কিন্তু। মই এতিয়া বিয়া খাইছোঁ। নাই আকৌ নহয়, খাক মৰমত দিছোঁ। দাদা খাব পৰা হৈছে না? এই কি খাব পৰা, মোৰ পেট ভৰিছে নাখাওঁ আৰু বিয়া খাইছোঁ। খাক পুৰা। এইটো দাদা।
যাব লাগিছে ভাল লাগিল বহুত বহুত যাবা তোমালোকে কেতিয়া ঠিক আছে আৰু আহিব দাদা একদম নিশ্চয় লগ পাওঁ আৰু ঠিক আছে তো গাইছ আজিলৈ বিদায় লৈছোঁ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগ পাম আকৌ বাই লগ বাই পাম দাদা